एवरीवन वेलकम टू आवर टिप्स चैनल की खबर आपनलोकर निश्चय ভাল চাগে মোৰটো ভালে মানে নিচিনাকে জুই আজি বহু দিনৰ মূৰত ভিডিওটো স্টাर्ट কৰিছো আৰু ঠিকছে কিমান চেক চেককে উত্তৰ দি আছে মই ভিডিওটো স্টাर्ट কৰিছো আৰু চোন গালত ইমান পিম্পল ওলাইছে ঠাণ্ডা দিন যেতিয়া গাবোৰ একদম পৰে ধৰিব হৈ গ'ল আৰু আজি ভিডিওটো স্টাर्ट কৰিছে এটা বহুত ধুনীয়া ভিডিও আপোনালোকে চাই ভাল পাব আৰু আজি আমি গৈ আছো এঠাইত ফুৰিবৰ কাৰণে সেই কাৰণে ভিডিওটো স্টাर्ट কৰিছো কিন্তু ভাল ভাল খবৰখিনি আমাৰো মন যায় ধৰি ৰাখিবলৈ কেতিয়াবা চাব হ'ব না চাব মন যাব সবৰে আৰু সেই কাৰণে বুলি ভিডিওটো স্টাर्ट কৰো আজি আমি গৈ আছো নাজিৰা ক'ত গৈছো গম পাইছে চাগে সকলোৱে অগ্নিনাভ বাবাৰ দৰ্শন কৰিবৰ কাৰণে গৈ আছো আৰু আমাৰ ঘৰৰ পৰা মা পাপা মই আৰু আমাৰ বাৰ শাহুৱেক যাব আৰু মোৰ বৰমা যাব আৰু গাঁৱৰ বহুত পাৰ্টি ওলাইছে মানুহ ওলাইছে গোটেইখিনি আমি যাম ধুনীয়াকৈ আৰু আমি যাম ৰাতি 2টামান বজাত 2টা 3টা এটামান কিমান গম নাপাওঁ আৰু এনেকুৱাতে যাম মাথো ৰাতি যাম আৰু গতিকে ভিডিওটো স্টাर्ट কৰিছো এতিয়া মই 2টামান বাজিছে গা পা ধুলো কিন্তু মানে চুলিখিনি ধুইছিলো তো চুলিখিনি শুকুৱা নাই কাৰণে ৰ'দত বহিছো আৰু আপোনালোকে ভিডিওটো চাই যাব ধুনীয়াকৈ গোটেইখিনি আপোনালোকক দেখাই যাম ইভিনে একেবাৰে সন্ধিয়া বা মই আহিলো অকমান ওলাই বজাৰ কৰিবলগীয়া আছিলে এয়া বা মই আহিছো একেবাৰে আপোনালোকক ৰাতিপুৱা লগ পাইছো ৰাতিপুৱা মায়ে ফোন মাৰি জগাইছে ববৌ ঘৰত আছিলো 3-4 মান ফোন কৰাৰ পিছত এয়া মই উঠিছো 1টা বাজিছে মই উঠোতে উঠিলো গা ধুলো আৰু এতিয়া আপোনাৰ 2টা বাজিছে আমি ধুনীয়াকৈ ওলাই মেলি আজৰি হলো মই 1টা বজাতে উঠিছো গা ধুই মেলি মোৰ গা ধুই মেলি 2টা বাজিলে ধুনীয়াকৈ ওলাই মেলি আজৰি মাহঁতো ওলালে আৰু আপোনালোকক ধুনীয়াকৈ দেখাই যাম চাই যাব আৰু এয়া অৱশেষত আমাৰ গাড়ীও আহি পালেহি আৰু সকলো ধুনীয়াকৈ গাড়ীত উঠি বহি ললো এয়া বগীবিল নোপোৱাৰ আগত তেল ডিপু এটা ৰখাইছে সকলো ধুনীয়াকৈ চাহ খাওঁ বুলি ৰখিছো চাহ খাই লওঁ ৰাতিপুৱা যিহেতু একো খোৱা নাই চাহ কাপ খাই মই লৈছো আৰু এয়া মোকো দিলে চাহ বাটিত দিলে আৰু ধুনীয়াকৈ ৰখি চাহ খাই লৈছো পিঠাও খাইছিলো সেয়া ভিডিও কৰিবলৈ নহলে পিঠা আৰু লাৰু খালো আৰু ধুনীয়াকৈ চাহ তা খাই নিজৰ গন্তব্যস্থানলৈ আমি যাত্ৰা আৰম্ভ কৰিলো আৰু এয়া বগীবিল দলঙৰ ওপৰত সকলোৱে উৰুলি দিছে ফাইনালি আমি মন্দিৰ পালোহি আৰু বাছ যেহেতু অকমান আঁতৰ ৰখাইছে আৰু আমি ইয়া অকমান দূৰ খোজকাঢ়ি আহিবলগীয়া হৈছে এয়া আমি চাকি জ্বলাব আহিলো আমি যেহেতু প্ৰথম আহিছো গম নাপাওঁ তাত চাকি জ্বলাব নোৱাৰি এগছেই থাকে সকলোৱে তাতে তেল ঢালিলে হয় আৰু এইফালে আমি আহি গ'লো ধূপ চুপ জ্বলাব ধূপো জ্বলাব নোৱাৰি তাত থৈ দিলেই হ'ল আমি ধুনীয়াকৈ ধূপ থলো আৰু আমি ৰাজহুৱা সেৱাও কৰিবলৈ পালো চাই লওক ভক্ত মাতৃ বালক বালিকা অনলাইনের ভক্ত মাতৃ বালক বালিকা অগ্নিনাভের পরিয়াল দিয়ে কবিত হয় প্রভুরে ভগবন্তর এবারে বৈকুণ্ঠের প্রার্থনা প্রভুর শরণত গুণানুকীর্তন করে এই রাজভবনটি গছতে ভক্ত এয়া আকৌ লাইন পাতিছো পানী ঢালিবৰ কাৰণে মন্দিৰত এভাগ কলহৰ নিচিনা থোৱা থাকে তাতে সকলোৱে পানী ঢালিব লাগে আৰু ময়ো পানী ঢালিবৰ কাৰণে লাইন পাতিবলগীয়া হৈছে চকচোন কিমান দীঘল লাইন পানী ঢালিলো ঢালি বাবাক
দৰ্শন কৰিব আহিলোঁ। বাবাকো দৰ্শন কৰা হৈ গ'ল। চাওকচোন কিমান ভিৰৰ মাজত আহি বাবাক দৰ্শন কৰিলোঁ আৰু কিমান দূৰ দূৰণিৰ পৰা ভক্তসকল বাবাক লগ পাবৰ কাৰণে ৰখি আছে। বাবাক দৰ্শন কৰিলোঁ, মন্দিৰত পানী ঢালিলোঁ, ওলাই আহিছোঁ। চাওকচোন কিমান ভিৰ, গোটেইখিনি হৈ গ'ল আৰু এতিয়া মই ঘৰৰ মানুহখিনিক বিচাৰি পোৱা নাই, বিচাৰি পালে যাম। ইমান ভিৰ, মানুহে ৰাতিপুৱা 4টা আছে, 7টামান বজাৰ পৰা লাইন পাতিছে। আমি এতিয়া বাবাক দৰ্শন কৰিব পাৰিছোঁ বহুত দেৰিকৈ। এয়া ক্ষীৰ ল'ব আহিলোঁ, ক্ষীৰ ল'বলৈও লাইন পাতিবলগীয়া হয়। লাইন পাতি ক্ষীৰ আনিলোঁ আৰু ইয়াত ক্ষীৰ খাই আছোঁ ধুনীয়াকৈ। আৰু আজি দিনটো বহুত বেছি ভাল লাগিছে আৰু চাওকচোন অলপ কমিছে, কাৰণ তেওঁ বহুত আছে, লাইনটো অকণমান কমিছে আৰু এয়া মই খাই আছোঁ ক্ষীৰ। চাওকচোন অগ্নিনাথ বাবাৰ দৰ্শন কৰিবৰ কাৰণে কিমান মানুহ, ভক্তসকল কিমান দূৰ দূৰণিৰ পৰা আহিছে। চাওকচোন বহুতখিনি মানুহ গ'লেই বাৰু, পূৰা আগফালৰ পৰা লাইন হৈছে, গোটেই ভিতৰতো গোটেই ভিৰ আৰু আমি ছাইডত ৰখি আছোঁ। মানুহ চাওকচোন। মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া খাবলৈ লৈছোঁ, খোৱাই নাই। আৰু এইখন আমাৰ গাড়ীখন, চাওক আমি অহা গাড়ীখন আৰু মাহঁত হৈ ইয়াত ধুনীয়াকৈ চাহ তাহ খাবলৈ যোগাৰ কৰিছে। ৰুটি চুটি খাব, মই ৰুটি নাখাওঁ বাৰু। এতিয়া চাহকে খাওঁগৈ আৰু বুট খাম। মাহঁত বহি আছে আৰু মই বোলো দেখাই দিওঁ অকণমান, এইখন আমি অহা গাড়ীখন। গ'লোঁ, আকৌ এবাৰ ওলাই আহিছোঁ আমি মন্দিৰৰ ফালে। মানে ইমানেই বেছি ভাল লাগিছে পৰিৱেশটো, ঘৰলৈ যাব মন যোৱা নাই। এইফালে মা, এইফালে মই, এইফালে বৰমাহঁত সকলো ধুনীয়াকৈ গৈ আছোঁ। আকৌ এবাৰ ধুনীয়াকৈ খালোঁ আৰু এইবাৰে লাষ্ট, আকৌ দৰ্শন কৰিম, তাৰপিছত আকৌ যাম। মানে সোমালোঁ ৰংঘৰত, কিন্তু অনলাইন টিকেট হয়, আমাৰ অনলাইন নাছিলে, গতিকে সোমাব নোৱাৰিলোঁ। বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ, ধুনীয়াকৈ চাই লওক। আৰু এতিয়া আমি গৈ থাকোঁ আৰু ক'ত সোমাই, যদি সোমাই দেখাই যাম আৰু চব বাহিৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক। এতিয়া গৈ থাকোঁ, সকলো গৈ আছে। ৰাইজ শিৱদৌলত পাইছোঁহি আৰু এয়া আহি আছোঁ, গোটেই মানুহখিনি নমা নাই। এয়া আমি দুজনী আগত আহিছোঁ আৰু আগৰ মানে গাড়ী পাৰ্ক কৰি আছে, আহি আছে মানুহবোৰ, আৰু আমি দুজনী আগত আহি আছোঁ ধুনীয়াকৈ। আৰু ফোনত চাৰ্জ ইমান নাই, কিমান পাৰোঁ দেখাম আৰু চাই থাকক। খোজকাঢ়ি আহি আছোঁ আৰু গোটেইখিনি এইফালেদি ধুনীয়াকৈ যাম। এয়া শিৱদৌলত পাই গ'লোহি, ধুনীয়াকৈ গোটেইখিনি খোজকাঢ়ি আহিছোঁ। এইখন বাছ যিহেতু এইফালে নাহে, এইফালে আমাৰ পাৰ্টিটো আহি আছে আৰু এইফালে সোমাই গৈছে চব। মই ভিতৰলৈ সোমাই আহিছোঁ। এয়া ভিতৰৰ ভাগ দৰ্শন কৰিব আহিছোঁ ধুনীয়াকৈ। শিৱদৌলৰ ভিতৰত চাওক, গোটেই পৰিৱেশটো দেখাই দিছোঁ, কি সুন্দৰ লাগিছে চাওকচোন। কিমান ধুনীয়া যে পৰিৱেশটো। এয়া জয়সাগৰ পুখুৰী আৰু এয়া শিৱদৌল, আৰু এইফালে আমাৰ মাহঁত গৈ আছে আৰু এইফালে মই। এনেকুৱা লাগিলে আপোনালোকে ক'ব, ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ আৰু মাহঁতো গৈ আছে। চাওকচোন কিমান ধুনীয়া লাগিছে, চাওক এয়া গোটেই পৰিৱেশটো দেখাই দিছোঁ। গোটেই ফটো মাৰি আছে, সন্ধিয়া হৈছে যিহেতু অকণমান কেমেৰাটোৰ কাৰণে অকণমান বেয়া দেখিব পাৰে, কিন্তু চাওক গোটেই পৰিৱেশটো কি সুন্দৰ দেখিছে। এয়া চাওকচোন শিৱদৌলৰ পৰিৱেশটো কিমান সুন্দৰ, কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আৰু আমি সন্ধিয়া যিহেতু পালোঁগৈ, ফটোশ্বুটটো ইমান মৰা নহ'ল আৰু আপোনালোকক ভাবিলোঁ পৰিৱেশটোকে দেখাই দিওঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। এয়া জয়সাগৰ পুখুৰী, ইমান ধুনীয়া লাগিছে।
এয়া জয়সাগৰৰ পাৰত আমি আছোঁ ধুনীয়াকৈ। ইমান যে সুন্দৰ লাগিছে নহয়, চাওকচোন আপোনালোকে অকণমান কেমেৰাটোৰ কাৰণে অকণমান বেয়া দেখিব পাৰে, কিন্তু মানে সন্মুখত আপোনালোকে চাবলৈ হ'লে মানে কি ক'ব আৰু, ইমানেই ধুনীয়া লাগিছে। এয়া জয়সাগৰৰ পাৰত, এয়া শিৱদৌলৰ লগতে লাগি আছে জয়সাগৰ। এয়া জয়সাগৰৰ পাৰত অকণমান ৰৈছোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। শিৱসাগৰ হোটেল এখনত সোমাইছোঁ ভাত খাওঁ বুলি, যিহেতু দিনটো ভাত খোৱা নাই, বহুত ভোক লাগিছে। এতিয়া যাওঁ, কি বা হয় গৈ দেখাম। এয়া সকলো বহিলোঁ, সকলোৱে ভাতকে খাওঁ বুলি ভাবিলোঁ আৰু সকলোৱে ভাত খালোঁ ধুনীয়াকৈ। এফালে বৰমা আৰু মই বহিছোঁ, ইফালে মাহঁত সকলো ধুনীয়াকৈ বহি ল'লে। আৰু যিহেতু আমি মন্দিৰৰ পৰা আহিলোঁ, সকলোৱে নিৰামিষেই খালে, যিহেতু মন্দিৰৰ পৰা আহিলে মাছ মাংস খাব নালাগে বুলি কয়, আৰু সেইটো কাৰণে দাইল পাপৰ তেনেকৈয়ে খালোঁ। পাইছোঁহি আৰু চাউল ধোৱা ঘাট। চাউল ধোৱা ঘাটতে সকলোৱে চাহ খাবলৈ নামিলে, আৰু মই ল'ৰাক লৈ পেলাই এনেকৈ বহি আছোঁ। আৰু এইফালে আমাৰ পূজা, এইফালে ব'ব, কেইজনমান নাই যোৱা আৰু বাকী আমি মানে মই নাই যোৱা, হয় নহয় আমি নাই যোৱা, আমি বুট খাই আছোঁ। আমি বুট খাই আছোঁ, আমি শিৱসাগৰতে খাই আহিছোঁ। পাম আৰু বেছি টাইম নাই, আৰু 1.5 ঘণ্টা 2 ঘণ্টা লাগিব, আৰু 1.5 ঘণ্টামানত পামগৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া ৰখি আছোঁ, চাহ খাবলৈ গ'ল, অহা নাই, কেলধুপকৈ ৰখি আছোঁ। আৰু এইফালে আমাৰ ল'ৰাও আছে। বাই বাই।